পোনপ্ৰথমে সকলোকে বিহুৰ ওলগ যাচিলোঁ। এয়া আমি এতিয়া বিহুৰ যা যোগাৰ কৰি আছোঁ। পিঠাগুড়ি খুন্দিলোঁ। তাৰপাছত আমাৰ আকৌ ভাইটিয়ে বা মায়ে ময়ে লগ লাগি পিঠা বনালোঁ, লাড়ু আৰু বিভিন্ন কিবাকিবি বনালোঁ বাৰু, দেখুৱাব নহ'ল। তাৰপিছত এয়া পুজিৰ কাম কৰি আছোঁ আমি। দেউতাক বজাৰলৈ গৈছে, আমি দুটাই কৰি আছোঁ। দেউতাই আহি লাষ্টৰখিনি কৰিলে, এইজনী মই। তাৰপাছত মায়ে মাংসৰ যোগাৰ কৰি আছে, এয়া মাছ, তাৰপিছত খাহী মাংস। তাৰপিছত ভাইটিয়ে ধূপ পিঠাৰ যা যোগাৰ কৰি আছে। এয়া আমাৰ ভজা মাংস খোৱা এটা পৰম্পৰা আছে, গতিকে সেয়া বনালে যে জলফাই খালোঁ। এয়া ভজা মাংস ধনিয়া এইবিলাক দি ধুনীয়া লাগে। তাৰপাছত খাহী মাংস বনাই আছে, মই যিহেতু মাংস নাখাওঁ সেইকাৰণে মোলৈ বনাইছে মাছ। আইতাৰ কাৰণে আকৌ বনাইছে পাৰ মাংস, আইতাই বেলেগ মাংস নাখায় কাৰণে। তাৰপাছত ভাত পানী খাই সকলোৱে আমি লাগি গ'লোঁ চুঙা পিঠাৰ যা যোগাৰৰ কাৰণে। আমি ভাত পানী খাই উঠি বনাইছিলোঁ, আমি দি আছোঁ জুই। তাৰপাছত মায়ে চুঙাত চাউল ভৰালে আৰু আমি 12মান বজাতে চুঙা পিঠা বনালোঁ। ধন্যবাদ। হেপী বিহু।